নমস্কাৰ গাইজ, আজি দুপৰীয়া সাজটো খাব ওলাইছোঁ। এয়া লৈছোঁ তিঁয়হ, আৰু এয়া আছে আলু পিটিকা, আৰু এইফালে আছে ঘৰৰ লোকেল আম, আৰু লগত পানী ঢলা ভাত। এইফালে আছে নিমখ জলকীয়া। এইবিলাক খোৱা ষ্টাৰ্ট কৰোঁ এতিয়া। এইটো হ'ল মোৰ প্ৰিয় খানা হয়, এনেকৈ খাই মই বহুত ভাল পাওঁ। গৰমৰ দিন পানী ঢলা ভাত খাব লাগে, বহুত টেষ্টি আছে।